নমস্কাৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই দৰকাৰী যিসকল মানুহৰ ঘৰত জাৰ্চি হলষ্টেইন ফ্ৰিজিয়ন বা জাৰ্চি ক্ৰছ বা হলষ্টেইন ফ্ৰিজিয়ন ক্ৰছ তেনেকুৱা ধৰণৰ হাই ইল্ডিং মানে বেছি গাখীৰ দিয়া গৰু আছে তেওঁলোকে এই সমস্যাটোত বাৰুকৈ ভুগে গৰমৰ দিনত এই সমস্যাটো বিশেষকৈ দেখা যায় এই সমস্যাটো আমি এখন ডেইৰী ফাৰ্ম বা গৰুৰ ফাৰ্মত সচৰাচৰ পাই থাকোঁ তথাপিও মানে কি হয় আমি এই বস্তুটো বহুত ইগনোৰ কৰোঁ বা আমি এই বেছি গুৰুত্ব নিদিওঁ এই প্ৰব্লেমটোৰ ওপৰত আৰু সেই প্ৰব্লেমটো হৈছে হিট ষ্ট্ৰেছ মানে গৰমৰ দিনত আপুনি লক্ষ্য কৰিব আপোনাৰ বেছি গাখীৰ দিয়া গৰুটোৱে প্ৰথমতে কি কৰে মুখখনেৰে ফোপায় বহুত দীঘলকৈ উশাহ লয় ফোপায় তাৰপিছত কি হয় মুখেৰে আপোনাৰ লেলাউটি ওলায় বহুত বেছিকৈ ওলায় কিছুমানৰ ফেনকৈ ওলায় কিছুমানৰ বহুত বেছিকৈ লেলাউটি ওলায় আৰু এটা প্ৰব্লেম দেখা যায় কি হয় গৰুটোৱে হিলি থাকে মানে লৰি থাকে গৰুটো আপোনাৰ এটা জেগাত থিয় হৈ থাকিলেও গৰুটো এনেকৈ আগুৱা পিছা কৰি সেনেকৈ লৰি থাকে আৰু কি হয় খাদ্য খোৱাটো কমাই দিয়ে তাৰপিছত গাখীৰৰ প্ৰডাকশ্যন কমি যায় আৰু কিছুমান ক্ষেত্ৰত কি হয় অকস্মাত গৰুটো মৰিও থাকে আমি এনেকুৱা কণ্ডিশ্যন হ'লে কি কৰোঁ এজন ডক্টৰক মাতো বা ধৰি লওক আমিতো বহুতেই আমাৰ ফিল্ড এছিষ্টেণ্ট যিটো আমাৰ ভেটেনাৰী VFA বুলি কয় তেনেকুৱা ধৰক মাতি পিনে কি হয় তেওঁলোকে আহি গৰুটোৰ টেম্পাৰেচাৰটো চাই পিনে দেখে যে গৰুটোৰ বহুত জ্বৰ আছে আপোনাৰ 104 105 106 কিছুমানৰ 107লৈ গুচি যায় ইমান জ্বৰ থকাৰ পিছত কি হয় আমি জ্বৰ আহিলে আমি ভাবোঁ যে কি হয় ইনফেকশ্যন লাগিছে তাৰপিছত এণ্টিবায়'টিক থেৰাপি দিয়া যায় আৰু কিছুমান গৰুৰ কি হয় ইমান চিকিৎসা কৰাৰ পিছতো এই ফেপোৱাটো বা দীঘলকৈ উশাহ লোৱাটো মুখৰ পৰা পানী ওলোৱাটো এইবিলাক প্ৰব্লেমটো বন্ধ নহয় এই সমস্ত প্ৰব্লেমৰ এটাই কাৰণ সেইটো হ'ল হিট ষ্ট্ৰেছ গৰমৰ দিনত আপোনাৰ গৰুটোৰ বহুত গৰম পায় কি হয় তাৰ গৰমত ৰ'ব নোৱাৰি সি বহুত জোৰে উশাহ লয় যাতে তাৰ গাৰ গৰমটো ওলাই যাব পাৰে গৰমতে তাৰ মুখৰ পৰা সি মুখ মেলি যেতিয়া উশাহ লওঁতে মুখৰ পৰা লেলাউটি বাহিৰ হয় আৰু গৰমত সি থাকিব নোৱাৰি শেষত কি হয় তাৰ হিট ষ্ট্ৰ'ক হয় কি হয় সি অকস্মাত ঢলি পৰে আৰু পৰি মৰি থাকে বহু ক্ষেত্ৰত কি হয় আপোনাৰ হিট ষ্ট্ৰ'ক হোৱাৰ পিছত গাইজনীক বচোৱাটো বহুত প্ৰব্লেমেটিক হৈ যায় বা বচাব নোৱাৰি কাৰণ ইতিমধ্যে গৰমৰ কাৰণে তাৰ দেহত বহুখিনি ডেমেজ হৈ যায় বা বহুখিনি ক্ষতি হৈ যায় যাৰ ফলত আমি গাইজনীক বচাব নোৱাৰোঁ কিন্তু আমি কিছুমান কাম কৰি হিট ষ্ট্ৰেছ বা হিট ষ্ট্ৰ'ক হোৱাৰ পৰা গাইজনীক ৰক্ষা কৰিব পাৰোঁ হিট ষ্ট্ৰেছ হোৱাৰ আমি চিমটম কিছুমান আছে সেই চিমটমৰ ভিতৰত চাব যেতিয়া বেছি গৰম দিয়ে গাইজনীয়ে যদি আপোনাৰ কি হয় ফোপাই মুখেৰে মুখ মেলি উশাহ লয় মুখেৰে বেছি লেলাউটি ওলায় আৰু গৰুটো যদি আপোনাৰ লৰি থাকে থিয় হৈ থকা টাইমতে যেনেকৈ থিয় হৈ আছে কিন্তু গৰুটো এনেকৈ লৰি থাকে এইবিলাক হ'ল হিট ষ্ট্ৰেছৰ এটা লক্ষণ এই প্ৰব্লেমবোৰ দেখাৰ লগে লগে আপুনি হিট ষ্ট্ৰেছৰ পৰা কেনেকৈ গৰুটোক বচাব পাৰি তাৰ কাৰণে কিছুমান আপুনি পদক্ষেপ ল'ব লাগিব বেছি গৰমৰ দিনত আপুনি কি কৰিব জানেনে আপুনি গৰুটোক দিনত গা ধুৱাই দিব দিনত পানীৰে গা ধুৱাব আৰু কেতিয়াবা যদি বহুত বেছি গৰম দিয়ে আপুনি 2-3বাৰ গা ধুৱাই দিলেও একো প্ৰব্লেম নাই তাৰপিছত গোহালিটোৰ চাৰিওফালৰ বেৰকেইখন খুলি দিব যাতে বতাহৰ চলাচলটো ভালকৈ হয় তাৰপিছত কি কৰিব যদি চালিখন চাপৰ থাকে তাক ওখ কৰি দিব যেতিয়া আপুনি চালিখন ওখ কৰিব ভেণ্টিলেশ্যনটো ধুনীয়া হ'ব বতাহৰ চলাচলটো ভালকৈ হ'ব গৰুজনীয়ে ঠাণ্ডা অনুভৱ কৰিব তাৰপিছত আপোনালোকে কি কৰিব গৰুজনীটো গা ধুৱাবই 2বাৰ হওক বেছি গৰম দিলে 2-3বাৰ গা ধুৱাই দিব আৰু যদি তাৰপিছত যদি গৰুজনী বহুত বেছি ফোপাই থাকে আপুনি কি কৰিব গাত এখন কাপোৰ দিব কাপোৰখনৰ ওপৰত পানী ঢালি গৰুজনীক এনেকৈ তিয়াই ৰাখিব তেতিয়া গৰুজনী ঠাণ্ডা পাব আৰু আপুনি পানী যিমান পাৰে সিমান পানী খুৱাব গাইজনীক পানী দি থৈ দিব ঠাণ্ডা পানী দি থৈ দিব ফ্ৰী চইচ দিব মানে আপোনাৰ যিমান খাব খোজে সিমান খাব পাৰে যাতে গাইজনীয়ে তাৰ উপৰি আপুনি কি কৰিব আপুনি ইলেক্ট্ৰলাইট যেনেকুৱা কিছুমান আছে ইণ্টালাইট পাউডাৰ বা ইলেক্ট্ৰ'বেছ পাউডাৰ সেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইলেক্ট্ৰলাইট পাউডাৰ আছে সেইখিনি পানীৰ লগত মিক্স কৰি গাইজনীক খুৱাব এইখিনি হ'ল আপোনাৰ বিশেষকৈ কৰিবলগীয়া কাম গৰুজনীক হিট ষ্ট্ৰেছত কেনেকৈ নপৰাকৈ ৰাখিব পাৰে এইখিনি কৰিলে আপোনাৰ গৰুজনী বা আপোনাৰ গাইজনী হিট ষ্ট্ৰেছৰ পৰা বহুখিনি বাচি থাকিব আৰু তাৰ পিছতো যদি আপোনাৰ গৰুজনীয়ে হিট ষ্ট্ৰেছত পৰে বা সেনেকুৱা ধৰণৰ লক্ষণ দেখায় আপুনি অনতিপলমে এজন ডক্টৰৰ লগত যোগাযোগ কৰক আৰু ডক্টৰে তাইক হিট ষ্ট্ৰেছৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ধৰণৰ চেলাইন আৰু ইনজেকশ্যন দিব হিট ষ্ট্ৰেছ বস্তুটো আপুনি অকল মেডিচিনৰ দ্বাৰা সমাধান কৰিব নোৱাৰে এইটো এটা মেনেজমেণ্টেল প্ৰব্লেম তাক আমি কেনেকৈ ভালকৈ ৰাখিব সেই বস্তুখিনিৰ ওপৰত বহুতখিনি আপোনাৰ নিৰ্ভৰ কৰে গতিকে আপোনালোকে গৰুটোৰ এই বস্তুখিনি লক্ষ্য কৰক যদি এনেকুৱা ধৰণৰ চিমটম দেখিছে
মই কোৱা ধৰণে আপোনালোকে হিট ষ্ট্ৰেছৰ পৰা ৰক্ষা পাবৰ কাৰণে এই ব্যৱস্থাখিনি গ্ৰহণ কৰক আৰু আপুনি লক্ষ্য কৰিব যে আপোনাৰ গৰুটোৰ এই প্ৰব্লেমখিনি বহুখিনি কমি গৈছে আৰু লগতে আপোনাৰ গাখীৰৰ প্ৰডাকশ্যনো গৰমৰ দিনত এইবাৰ কমি নাযাব। মই এখন চাৰ্ট আপোনালোকক দেখাই আছোঁ। তাত আপোনাৰ ওপৰৰ ফালে চাব, ওপৰৰ ফালে আপোনাৰ ৰিলেটিভ হিউমিডিটি মানে বতাহত থকা জলীয় ভাৱ বা জলীয় বাষ্পৰ পৰিমাণটো আছে। মানে চাব য'ত 20, 30, 40, 50, 60 সেইখিনি হ'ল ৰিলেটিভ হিউমিডিটি। আৰু আপোনাৰ লেফ্ট চাইডে বাওঁ চাইডে আছে আপোনাৰ উষ্ণতা, দিনটোৰ উষ্ণতা। ধৰি লওক 22, 24, 26, 28, 30, 32, 34 এইবিলাক হ'ল দিনটোৰ উষ্ণতা। আপোনালোকে গুগলত চাব আজিৰ দিনটোত ৰিলেটিভ হিউমিডিটি কিমান আছে আৰু উষ্ণতা কিমান আছে। তাৰপিছত আপোনালোকে এই চাৰ্টখনত বহাব। ধৰি লওক আজি ৰিলেটিভ হিউমিডিটি 60 আছে আৰু ইয়াত উষ্ণতা 30 আছে, তেতিয়াহ'লে 60 আৰু 30ৰ য'ত লগ হৈছে আমি আঁচ টানিলে গম পাম 80, 80টো হালধীয়া ঘৰত আহিছে। এই হালধীয়া ঘৰত যদি আহে তাৰমানে আজিৰ দিনটোত বহুত গৰম আছে আৰু আপুনি গাইজনীয়ে যাতে হিট ষ্ট্ৰেছত নপৰে তাৰ কাৰণে বিশেষভাৱে আপুনি সাৱধানতা ল'ব লাগিব আৰু যাতে সেই দিনটোত আপুনি গাইজনীয়ে ঠাণ্ডা পাই বেছি গৰম নাপায় তাৰ কাৰণে আপুনি লক্ষ্য কৰিব। আৰু যদি সেউজীয়া অংশত যদি আপোনাৰ সেনেকুৱা নম্বৰটো পৰে তেতিয়াহ'লে আপুনি চিন্তা কৰিব লগা একো নাই। আৰু হালধীয়া অংশত পৰাৰ পিছত যিমানে বেছি বাঢ়ি যাব নাম্বাৰটো, ধৰি 90 হৈ গ'ল, তেতিয়াহ'লে আপুনি বেছি সতৰ্ক হ'ব হিট ষ্ট্ৰেছৰ পৰা গৰুজনীক বচাবলৈ। ধন্যবাদ।